তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ ভাল। আৰু আগৰ ভিডিঅ'বিলাকত আপোনালোকে যিধৰণে মৰম দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু গাইজ, কৃষ্ণ জন্মাষ্টমীৰ সকলোকে বহুত বহুত শুভেচ্ছা থাকিল। আৰু আপোনালোকৰ লাইভবিলাক যাতে কানহাজী মানে বহুত ধুনীয়া কৰে আৰু বহুত মানে সুন্দৰ কৰে, তাৰে কামনাৰে হেপী কৃষ্ণ জন্মাষ্টমী। এণ্ড গাইজ, কৃষ্ণ জন্মাষ্টমীত আপোনালোকে বৰপেটা সত্ৰত আহি পাইছে নেকি? নাই পোৱা? তে বলক। और गाइस, आज আহিলো मैं अकेले, बट कोई बात नहीं। वो कहते हैं ना, जिसके साथ कोई नहीं होता है उसके साथ कान्हा जी होता है। तो गाइस, आज हल जन्माष्टमीर प्रथमটো दिन। तो गाइस, अहाकाली नन्द उत्सवर एबार दृश्य चाब नेকি? बस এইখিনি আছিল, বাকিখিনি পিছত দেখাই আছো। বাট তো গাইস, বলক প্ৰথমে আমি কান্হাজীক জন্মদিনৰ শুভেচ্ছা জনাই আহোঁ। আৰু গাইস, আজি ৰাতিয়ে হ'ব আমাৰ কান্হাজীৰ জন্ম। আৰু আজি সকলো ছোৱালী কান্হাজীৰ নামত ব্ৰত ৰাখে আৰু গধূলি এনকে সাজি কাচি সত্ৰলৈ আহে আৰু কান্হাজীক সেৱা জনায়। গাইস, মানুহ চাওক না। আৰু আহি লগ পালোঁ মোৰ বন্ধু হিৰক জে দাস। আৰু সি আহিছে তাৰ সংগীৰ লগত, তাৰ ৰাধাৰ লগত। বাকী মই অকলে আহিলোঁ, কিন্তু কথা নাই বাৰু। এইয়া চাওক গাইস, কৃষ্ণই কেনেকৈ ফুৰি আছে মাক দেউতাকৰ লগত। অ'হ, ৰাধা অহা নাই চাগে কৃষ্ণৰ। তো গাইস, বলক এটা অভাৰভিউ চাই লওক। আৰু এনেকৈ গাইস, কৃষ্ণ জন্মাষ্টমীৰ দিনা সকলোৱে সত্ৰত আহি কিনে সেই ইউনিভাৰ্চেল টাইমখিনি উপভোগ কৰে। বাকী গাইস, মই এতিয়া কান্হাক বাই বাই দি ঘৰলৈ যাওঁ, কাৰণ কালিও আছে। আৰু গাইস, এটা বস্তু চাওক, এই ৰাতিও কিমান মানুহ আৰু আহি আছে, সত্ৰলৈ আহি আছে। আৰু আজি ৰাতিলৈকে মানে বহুত মানুহ আহিব। আমি সৰু থকাতেও মানে এনেকৈ মাহীহঁতৰ লগত ৰাতি 12টাৰ পিছত সত্ৰত আহিছিলোঁ, কৃষ্ণ জন্ম হোৱা চাইছিলোঁ। বাকী কালি আকৌ লগ পাম গাইস। তো গুড মৰ্ণিং গাইস, মই অলৰেডি বহুত লেট হৈছে। তো জল্দি যাওঁ, তাত মানে যি পাওঁ দেখাওঁ আৰু। কিন্তু আজি একদমেই বেয়া লাগিল, বহুত লেট হৈ গ'ল। তো গাইস, এইটোৱে আছিল নন্দ উৎসৱ, মানে পেক যাত্ৰা। আৰু আজিৰ দিনত আমি ল'ৰাবোৰে আহি ইয়াত পেকত খেলা খেলোঁ। আৰু সৰু বাচ্চা যিমান আছে মাকসকলে মানে এনেকৈ অলপ হ'লেও গাত পেক লগাই দিয়ে, যাতে শ্ৰীকৃষ্ণৰ আশীৰ্বাদ পায়। কাৰণ আপোনালোকেতো জানে, আমাৰ কান্হাজী সৰুতে পেকৰ লগত খেলি বহুত ভাল পাইছিল, পেক খাইছিল, পেকৰ লগত খেলিছিল। আৰু গাইস, মই একচুৱেলি আজি বহুত লেটকৈ আহিলোঁ আৰু বহুত বস্তু মিছ কৰি দিলোঁ। আৰু বহুত বস্তু আছিলে আপোনালোকক দেখাবৰ কাৰণে, কিন্তু একো নাই বাৰু। আৰু এইফালে চাওক গাইস, গোসাঁইৰ আশীৰ্বাদ পোৱাৰ কাৰণে, গোসাঁইৰ তেল পোৱাৰ কাৰণে কিমান ভিৰ লাগি গৈছে। কেনেকৈ ওপৰত উঠি যাই আছে চাওক গাইস। বাট ফাইনেলি মই কিবাকৈ গোসাঁইৰ আশীৰ্বাদটো পালোঁ, কাৰণ মোৰে ফ্ৰেণ্ড এজনে আনি দিলে। বাকী গাইজ, ব্লগটো ইয়াতে শেষ কৰিলোঁ। আৰু দেখছে আপোনালোকে বৰপেটাত কেনেকুৱা পৰিৱেশ হয় জন্মাষ্টমীৰ দিনাখন। তো বাকী সকলোৱে একেলগে কওক ৰাধে ৰাধে। আৰু গাইজ, যিবিলাকে মানে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু ফেচবুকত ফ'ল' কৰা নাই, তেতিয়াহ'লে এতিয়াই যাওক, ফ'ল' কৰি থওক। কাৰণ এনেকুৱা মানে বহুত ধুনীয়া ভিডিঅ' আহিব পিছত। এতিয়া বাৰু লাহে মই ভিডিঅ'বিলাক আপগ্ৰেড কৰি আছোঁ, মানে ধুনীয়া লগা কৰি আছোঁ। নেক্সট আৰু তাৰে লগত VFX এড হ'ব। তো কেনে মজা লাগিব ভাবি চাওকচোন, আমাৰ ভাষাৰ লগত আৰু VFX এড, ছুপাৰ হিৰো বালি ফিলিংছ। তো বহুত মজা লাগিব। তো চেনেলটো মানে ফেচবুকতো আৰু ইউটিউবতো ছাবস্ক্ৰাইব কৰি থ'ব, ফ'ল' কৰি থ'ব। থেংক ইউ।